এটা লক্ষ্য কৰিছেনে তই কচোন এই জগেশ্বৰ আৰু সত্য পুতেকে যে হয় নাই ইমান স্পীড বাইক চলাইছে তই মন কৰিছনে মন কৰিছোঁ মাক বাপেকে জানি শুনি কিয় সৰু সৰু ল'ৰা ছোৱালীবিলাকক বাইক কিনি দিছে জানো সিহঁতৰ বয়সত আমি বাইক ভালকৈ দেখিলে বাইক দৌৰোঁ আমি সিহঁতত এতিয়া চা নাবে চাইকেলখনো চলাব ভয় লাগে যে পৰিলে কিবা এটা হয় বুলি বাপেকহঁতৰ টকা আছে যে সেইকাৰণে ল'ৰাবিলাকৰ উৎপাত বেছি হৈছে গম পাই নাই তই টকা থাকিলে চব নহ'ব নহয় সিহঁতৰতো বয়স লাগিব নিৰ্দিষ্ট এতিয়া ভালকৈ কণ্ট্ৰল কৰিব নাজানে যাব ক'ৰবাত গৈ খুন্দিয়াই দিব তাৰপিছত হ'ব কাৰ দুৰ্ঘটনা সিহঁতৰ ঘটনা এটা ঘটিব দেই যিখিনি উৎপাত দেখি আছোঁ এইকেইদিন সিহঁতক যে দুৰ্ঘটনাটো নোহোৱা আগত সিহঁতক ক'ব লাগিব গম পাইছ তই ঠিকেই কৈছ কিন্তু সেইটোৱে কৰোঁ ন সিহঁতক অলপ বুজাই দিওঁ আহিব চাগে সন্ধিয়া টাইমত সদায় আহে এইফালে যদি বুজি পায় পাব নাপালে সিহঁতৰ কথা বাপেকহঁতে বুজি পাব লাগে অকণমান যে ল'ৰা ছোৱালীকেইটা কিমান ডাঙৰ হৈছে তই কি অকল সিহঁত দুটাকে দেখিছ নেকি এনেকুৱা আৰু কিমানক দেখিছোঁ মই কিমানৰ বাপেকহঁতে কিমান দামী দামী বাইক লৈ দিয়ে সিহঁতৰ পইচা থাকিলে বেলেগে দামী দামী টকা দি বাইক লৈ দিয়াটোতো ভাল নহয় দেখিছোঁ আৰু বহুত ল'ৰা ছোৱালী উৎপাত দেখিছোঁ বাইকৰ অকল সিহঁতে নহয় কিমানে বাইক দামী দামী বাইক চলায় টকা থাকিলে বেলেগে সিহঁতক এইবিলাক বস্তু লৈ দিব নালাগে নহয় সেইটো ভয় নকৰে গম পাইছনে বাইকখন থাকিলে গম পাওঁৱেই দেখোন যে পঢ়া শুনা কৰিবলৈ মন নাযায় তো ঘূৰি থাকিবলৈ মন যায় ন বাপেকে বাইকত তেল ফুল ভৰাই দিয়ে এইকেইটাতো চব পঢ়ি থকা ল'ৰা গম পাইছেনে আৰু পঢ়াৰ সময়ত সিহঁতক বাইক কিনি দিছে এতিয়া সিহঁতি পঢ়িব নে বাইকে চলাব পাৰোঁ এনেই বিনা কামত যাব জুম পাতি পাতি বহিব আকৌ আহিব বাইক চলাব সেইটো তেনেকৈ হ'লে পঢ়া শুনা হ'ব কেনেকৈ কচোন সেইটোৱেইটো তেনেকুৱাতো বহুত আছে কিমানক বুজাবি সিহঁত দুটা আমাৰ ওচৰৰে সিহঁত দুটাকে লগ পালে বুজাব লাগিব গম পাইছ আমি ৰাইজক বুজাব যাব নোৱাৰোঁ ন সেইকাৰণে সিহঁতকেইটাকে বুজাই চাওঁ কি হয় বুজি পালে পাব নাপালে নাই সিহঁতক বুজাই চাম সন্ধিয়া আহিব সিহঁতক বুজোৱাৰ পিছত সিহঁতেতো আকৌ 10টাক বুজাব যদি বুজি নাপায় কিবা অঘটন হ'ব ইমানেই সিহঁতটো আমি কৈ লাভ নাই তাত বেছি ঠিক আছে আহক সিহঁতৰ কাৰণে আজি ইয়াতে অলপ ৰখি দিওঁ ন আহিব অলপ ৰখি দিওঁ ইয়াতে আহিব এইকেইটা চা আহি গ'ল চা এইকেইটা চা আহিলেই দেখোন ৰখাম এতিয়া ৰখাই দিম এই ৰখাবি না ৰখাম আহিব দে নাই তক কৈছিলোহে সন্ধিয়া হ'ল চাই লৈ আহি পাই গ'ল মানুহ আজ কি নখাইছে আমাৰ দেৰি কথা কেইটামান ক'বৰ কাৰণে ৰখাইছিলোঁ কি কথা সেইটো সদায় দুটাই দুখন বাইক চলোৱা আজি এখন যে কিয় নাই এয়া গাড়ী তেল শেষ হ'ল সেইকাৰণে এখনকে আনিছে আজি কওকচোন কি কথা আছিলে জল্দি কওক আমাৰ দেৰি হৈছে অলপ তহঁতি যে বাইক যে চলাওঁ ইমান স্পীডত তোৰ বয়স হৈছে জানো ইমান স্পীডত বাইক চলোৱা জানো কাৰণে চলাইছোঁ আমি চলাইছোঁ আপোনালোকৰ একো ক্ষতি হোৱা নহয় ক্ষতি কিয় নাই হোৱা বহুত ক্ষতি হৈছে গম পাইছে নাই ইমান স্পীডত বাইক চলোৱা ৰাস্তাত সৰু সৰু ল'ৰা ছোৱালীবিলাক আহি থাকে জানো কাৰণে চলাইছোঁ জানিলে চব নহ'ব নহয় আকৌ আমি ভালৰ কাৰণে কৈছোঁ তহঁতক যদি বুজি পাবি তহঁতি বাইক পালিবিলাকে চলাবি নেকি তহঁতিতো পঢ়ি থকা ল'ৰা সৰু সৰু নাই আমি কিনি পিনে চলাইছোঁ আপোনালোকে আমাৰ নিচিনাকৈ কিনি চলাই থাকক আমাক আজিলৈকে কোনো একো কোৱাই নাই আপোনালোকে কৈছে প্ৰথমবাৰ বিঘিনি নহাৰ আগত কথাটো বুজাই দিছোঁ পিছত কি হয় বিঘিনি হ'লে ক'ব তোৰ ঘৰত পইচা আছে বুলিকে তহঁতক বাইক কিনি দিলে বুলিকে তহঁতি ভুল কৰি যাবি আৰু আমি জনা মানুহবিলাকে কি ভুলটো কি দেখি যাম নেকি কিবা এটা নহওক বুলি তহঁতি ভালৰ কাৰণে আমি কৈছোঁ
আপোনালোকৰ কাম আপোনালোকে কওক আমি এতিয়া যাওঁ আমাৰ দেৰি আমাৰ দেৰি যাবই কথা শুনিব নাই হ'ব দে নাই তই এদিনলৈ এদিন চাবি কেইটা দিন ডাঙৰ ঘটনা ঘটি আমাৰ ওচৰত ক্ষমা খুজিব আহিছে ভুল হৈছে বুলি ক'ব হিচাপতে সময়ৰ কথা সময়ত দেখা যাব এইবিলাক কথা এতিয়া কৈ লাভ নাই পিছত দেখা যাব বুজাই লাভ নাই সময় দেখা যাব চাবি সৰু ল'ৰাবিলাকক যে বুজাই লাভ নাই আমাৰ ডাঙৰকৈ এটি অপমান কৰে চাবি না এদিন আমাৰ ওচৰত ক্ষমা খুজিব আহি আছে যাওঁ এতিয়া আমাৰ জীৱনত বহুত ডাঙৰ ভুল হৈ গ'লো হয়ো আমি ইমান সৰু সৰু ল'ৰা হৈ পঢ়ি থকা ল'ৰা হৈ পিনে ইমান বাইক স্পীড চলাব নালাগিছিলে ধ্ৰুৱদা আৰু পাৰ্শ্বদাহঁতৰ কথা শুনা আপোনাৰ আমাৰ ইমান ডাঙৰ বিপদ নাহে গম পাইছেনে আমাৰে ভুলো আমি আমাক এতিয়া স্কুলৰ পৰা লাষ্ট টিকেট কৰিলে ডাঙৰ ঘটনা হৈ গ'ল তাকতো এতিয়া গুৱাহাটীত ৰখা এমাহ মানেই হ'বলৈ হ'লেহি বহুত পইচা পাতি খৰচ হৈছে এতিয়া বৰ্তমান 3 লাখ মান টকা খৰচ হ'ল নেকি আৰু লাগিব চাগে ন ডক্টৰ চাগে আৰু লাগিব বুলি কৈছে থানাতো কেছ লাগি আছে মানে বহুত বিপদত পৰিছোঁ এতিয়া আমি এতিয়া ইমান সৰু সৰু ল'ৰা হৈ পিনাই বাইক চলাই পিনে ইমান ডাঙৰ বিপদ টানিলোঁ ঘৰতো গালি পাৰি আছে ঘৰৰ টকা পইচা সকলো শেষ হৈ গ'ল গম পাইছনে এই বাইককেইখনো এতিয়া থৈ দিছে ন থানাত আৰু এতিয়া পইচা লাগে বুলি কৈছে এতিয়া ক'ব পাম এতিয়া ঘৰৰ মানুহে বহুত টেনশ্যন কৰিছে ক'ব এতিয়া পইচা পূৰকৈ গোটাই দিব তই কওঁ মই যে একদম কাণত ধৰিলোঁ আৰু মানে এতিয়া বাইক নচলাওঁ আৰু সকলোকে বুজাই দিম যে সৰুতে বাইক চলাব নালাগে গম পাইছে নাই মানে আমাৰ বহুত অহংকাৰ হ'ল গম পাইছেনে আমাক ধ্ৰুৱদাহঁতে ঠিকেই কৈছিল আমি ধ্ৰুৱদাহঁতে গৈ পিনে ক্ষমা সুধি খালি ভগৱানৰ কৃপাত সি ভালকৈ যেনে সোনকালে ভাল হৈ আহক নহ'লে বহুত টকা গৈছে গম পোৱা নে সি সোনকালে ভাল হৈ আহক আৰু ঐ কোন আমি ধ্ৰুৱদা পাৰ্শ্বদা ক্ষমা খুজিম বৌ বহুত ডাঙৰ বৌ ধ্ৰুৱদা ইয়াতে বহি আছে ন বহিছে এতিয়া কি কামত আহিলি বা তহঁতকেইটা একদম দুখৰ কথা পাৰ্শ্বদা নাই নেকি পাৰ্শ্বদাক মাতি দিয়কচোন পাৰ্চ আহিলোঁ তাৰ ঘৰ তাক মাতি দিওঁ পাৰ্চ এইফালে আছোন সোনকালে আহ
ফটোকে মাতি দিলে কেইটা আহিছিলে অঁ সেইকেইটা হ'ব কিয় মই ফটোকে মাতি দিলে মোক কিয় হ'ল নেকি ইহঁতকেইটা ক'লে পাৰ্চ তাক মাতচোন কথা এটা আছিলে মানে আপুনি থাকিব লাগিব যে কথাটো কওঁতে সেইকাৰণে আপুনি মাতিব দিলোঁ ধুমু তাক কিয় আপোনাৰ মনত পৰিছেনে বাৰু কোনটো কথা এই এদিন যে বাইকৰ কথা বুজাইছিলে যে অঁ মনত পৰিছে কিবা হ'ল নেকি তাৰপিছত কিনো কম এতিয়া এই টাৰ্ণিংটোত মানে ৰক্তিমক মানে আমি মানে এক্সিডেণ্ট কৰিলোঁ মানে সিও আগত দেখি আহিলে পুটুককৈ ইও নেদেখিলোঁ আমিকেইটা নেদেখিলোঁ control মানে নাইকিয়া হৈ গ'ল কণ্ট্ৰল হেৰাই গ'ল মানে স্পীড চলাইছোঁ আমি আমাৰে ভুল হ'লেও আপোনালোকে ঠিকেই কৈছিলোঁ বাইক স্পীড চলাব নালাগে বুলি আমি এতিয়া নুশুনিলোঁ বেচাৰ নুশুনি ৰক্তিমৰ এতিয়া আমাৰ ওচৰৰ হস্পিটেলত নাৰাখিলেই কি হৈছে তাৰ? গুৱাহাটীলৈ লৈ গৈছে এতিয়া কি হ'ল গুৱাহাটীত এতিয়া? দিছে এতিয়া কিনো ক'ম আৰু আমাৰ মানে এতিয়া জীৱনত মানে বহুত ডাঙৰ ভুল হৈ গৈছে এইটো মানে এই মানে লাষ্ট দিছে আমাক মানে আৰু বাইক মানে এতিয়া টকা পইচাও বহুত খৰচ হ'ল এটা পাৰ্চন কৰিলে আৰু এটা পাৰ্চন কৰিব বোলে তেনে সেয়া টকা লাগে এতিয়া টকা যোগাৰ কৰিব পৰা নাই ঘৰত এতিয়া আমাকেইটাক গালি দিছে টকা এতিয়া পুটুককৈ ক'ৰপৰা যোগাৰ কৰিব নো যে এক্সিডেণ্টটো কেনেকৈ হৈছিলে তো মানে আমিকেইটাই তিনিআলিত যেন আমিকেইটা আহি আছিলোঁ মানে অলপ উৎপাতে চলাওঁ আমি জানেই আপোনালোকে তাৰপৰা মানে ৰক্তিম আগত পুটুককৈ ওলাই গ'ল স্কুটি লৈছিল তাৰপৰা আৰু ই কৰি খুন্দাই মাৰি দিলে মই কৈছিলোঁ স্কুটি বুলি এতিয়া ইয়াৰ হেৰিয়ে হৈ গ'ল ভ্ৰমে হৈ গ'ল কি কৰি পিনে খুন্দা মাৰি দিলে এতিয়া মোৰ বহুত দুখ পালে বেয়াকৈ আপোনালোকে হৈছিলে আমাক ঠিকেই এক্সিডেণ্টটো কৈছিলে আমাৰে ভুল হ'ব আমাৰে ভুল হ'ল যদি আপোনালোকে কোৱা কথাটো আমি শুনিলোঁ তেতিয়া আমাৰ আমাৰ এতিয়া এনেকুৱা অৱস্থা থাকিব নহ'ল এতিয়া কথাটো তেনেকুৱাই হ'ল ন এই তহঁতে যে যাক খুন্দি আহিছিলি সি ক'ত দুখ পালে মূৰত মানে বহুত বেয়াকৈ এতিয়া অপাৰেশ্যন কৰিবলগীয়া হৈছে দুটা সি কি হেলমেট পিন্ধা নাছিলে নাই সি হেলমেট পিন্ধা নাই চা হেলমেট নিপিন্ধাৰ কাৰণে কি হ'ল চা হেলমেট পিন্ধা মানে এনেকুৱা নহয় মূৰত মানে চা তহঁততকৈ আমি ডাঙৰ আৰু সেইকাৰণে আমি তহঁতক ভাল উপদেশ দিছিলোঁ গম পালি বেয়া উপদেশ দিয়া নাছিলোঁ কিন্তু তহঁতি আমাৰ কথা নুশুনিলি গম পালি আৰু তহঁতে কৈছিলি যে আমাৰ পইচা আছে দেউতাহঁতৰ পইচা আছে আমি যেনেকৈ থাকিম তেনেকৈ থাকিম এতিয়া গম পালি নে? পইচাই কাম দিছে তহঁতৰ পইচাটো একো কাম দিয়া নাই তহঁতৰ বিপদটো লাহে লাহে ডাঙৰ হৈ গৈ আছে সেই ল'ৰাটোতো নিৰ্দোষী আছিলে হয় এটা তাৰ ভুল আছে যে সি হেলমেট পিন্ধা নাছিলে কিন্তু তহঁতকেইটা সেই ল'ৰাটোক খুন্দা মাৰি দিলি চাচোন এতিয়া পইচা কোনে খৰচ কৰিব লগা হৈছে তোৰ মাৰ দেউতাই আমি সেইকাৰণে বুজাওঁ লওঁ যে কাৰো একো অঘটন নহওক বুলি এই আমাৰ কথা কোনো নুশুনে কি কৰিম আমাৰ সমাজত সৰু সৰু ল'ৰাবিলাকে 16-17 বছৰ ল'ৰাবিলাকে বেছিকৈ এক্সিডেণ্ট কৰি থাকে চাহ পাৰছ সিহঁতিকেইটা আমাক পৰ বুলি ভাবিলে চাগে সেইকাৰণে আমাৰ কথা নুশুনিলে সিহঁতে যে মাক বাপেকক বাইক বিচৰাৰ সময়ত এই অলপ যদি বুজোৱা হ'লে বুজি নাপালে হয়নে সিহঁতি মাক বাপেকে বুজাব লাগিছিলে সিহঁতক কি কবি আজিকালি মাক বাপেকবোৰ এনেকুৱা ল'ৰা ছোৱালীবোৰে যি বিচাৰে তাকেই দিয়ে আনি দিয়ে তই ঠিকেই কৈছ সেইটোৱে আমাৰ সমাজত ভুল বাইক দিবই নালাগে সৰু ল'ৰা ছোৱালীবিলাক পাৰ্চদা ধ্ৰুৱদা আপোনালোকে আমাক পৰ বুলিয়ে নাভাবিব গম পাইছেনে এতিয়াতো আমি যেতিয়া বাইকখন পাম চলাই থাকিম আপোনালোকে যি কথা এটা কয় আমিতো এতিয়া সেইটো কথা মানিব নোৱাৰিম আমাৰ অলপ অহংকাৰ টাইপ পইচা পাতি আছে কাৰণে আমি অলপ অহংকাৰ কৰি আছোঁ সেইবিলাক কথা এতিয়া বুজি পাইছোঁ পাৰিলে আপোনালোকে আমাৰ ক্ষমা কৰি দিব গম পাইছেনে আমাৰে ভুল আছিলোঁ আগলৈ যদি কিবা এনেকৈ কিবা দেখে আমাক জনাব গম পাইছেনে আমাক কৈ দিব সুকিয়াই দিব আমি শুধৰাই ল'ম মানে ভুলবিলাক আৰু আমিতো এতিয়া বাইক নচলাওঁ আৰু এতিয়াৰ পৰা বাইক নচলাওঁ আৰু যেতিয়া আমাৰ বয়স হ'ব আৰু যেতিয়া আমি নিজে কণ্ট্ৰল কৰিব পাৰিম ন তেতিয়াৰ পৰা চলাম আৰু বাইক এতিয়া বাইকৰ কথা নুলিয়াই আৰু এইটো কথা তহঁতি আগতে মই কওঁতে বুজি পোৱা হয় আজি এনেকুৱা নহ'লহেঁতেন হয়নে ঠিক আছে এইবিলাক কথা এতিয়া সামৰণি মাৰ তাৰ কথা চিন্তা কৰ তাক কেনেকৈ ভাল কৰি আনিব পৰা যায় গম পালি ঠিক আছে তহঁতি যেতিয়া বুজি পালি কথাটো ভাল লাগিল আৰু তহঁতিও লগৰবোৰক বুজাই দিবি যে এইটো বয়সত বাইক চলালে কি হয় লগত সকলোকে বুজাই দিবি চবকে হেলমেট পিন্ধিব দিবি হা আমিও বুজাম আমি যাওঁ সকলোকে বুজামগৈ যা হ'ব এতিয়া আমি গৈ থাকোঁ হে তই এতিয়া ব আজিৰ যুগত যে মানুহক বুজালেও বুজি নাপায় গম পাইছ কি কবি ঐ আজিকালি মানুহবোৰ তেনেকুৱাই বুজাব গ'লে উপলুঙা কৰে কৰে
তাৰ ফলত কি হ'ল দেখিলি এতিয়া তেলে বহ মই চাহ অকণ বনাওঁ নাখাওঁ 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 বহ নাখাওঁ নাখাওঁ যা যা